নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। এইটো মোৰ প্ৰথম ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আজি বনাম চয়াবিনৰ কোফতা। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো আগলৈকে চাই থাকিব। প্ৰথমতে আমি চয়াবিনখিনি এটা পাত্ৰত তিয়াই থৈ দিম কমতে 2 ঘণ্টা সময়। তাৰপিছত সেই তিয়াই থোৱা চয়াবিনখিনি আমি ভালকৈ শুকান কৰি ল'ব লাগিব। তাৰপিছত এই চয়াবিনখিনি আমি হাতেৰে মোহাৰি আমি গুড়ি কৰি ল'ম। পিছত আমি এই জিৰা, ধনিয়া, হালধি আৰু মিট মছলা, কেঁচা জলকীয়া, নিমখ, এই গোটেইখিনি বস্তু আমি তাত মিহলাই দিম। আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ আমি গোটেইখিনি মিহলাই দিম। এটা নহৰু আৰু সৰু এটুকুৰা আদা হ'লে হৈ যাব। এতিয়া আমি এইখিনি গোটেইখিনি লগ কৰি আমি হাতেৰে মোহাৰি দিম। এতিয়া আমি চয়াবিনখিনিত নিমখ দিলোঁ, এচামুচ নিমখ। তাৰপিছত আমি দিম হালধিৰ গুড়ি এচামুচ হালধিৰ গুড়ি। তাৰপিছত আমি দিম জিৰা এচামুচ, জিৰা। তাৰপিছত দিম আমি মিট মছলা। আকৌ তাৰপিছত দিম আমি জলকীয়াৰ গুড়ি। জলকীয়াৰ গুড়ি অলপ বেছিকৈ দিলে ভাল লাগে খাই। তাৰপিছত আমি দিম শুকান জলকীয়া। জলকীয়া কেইটা আমি সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া আমি এটুকুৰা আদা, এটা নহৰু আমি মিক্স কৰি দিম। তাৰপিছত আমি দিম পিঁয়াজ, 2টা পিঁয়াজ দিলেও হ'ব, 2টা পিঁয়াজ দিলেও হ'ব, কথা নাই। ডাঙৰ পিঁয়াজ 2টা হ'লেও হৈ যাব আৰু সৰু হ'লে 3টা দিব লাগিব। এতিয়া আমি ধনিয়াৰ পাত দিলোঁ। ধনিয়াৰ পাত অলপ সৰহকৈ দিলে ভাল লাগে। এতিয়া আমি দিম বেচন। এতিয়া আমি 1 কাপ বেচন দিম। এতিয়া আমি হাতেৰে মোহাৰি দি তাত বেচনখিনি মিক্স কৰি দিম। মিক্সিত দিলেও দিব পাৰি, কিন্তু মিক্সিত দিলে বেছি মিহি হয়, টেষ্টটো বেছি নালাগে। হাতেৰে মোহাৰি দিলে ভাল হয়। আৰু হাতেৰে মোহাৰিব এলাহ লাগিলে মিক্সিত দিলেও দিব পাৰি, কোনো কথা নাই।
এতিয়া আমি ইয়াতে সয়া চচ দিম। তাৰপিছত সয়া চচখিনি দি উঠি আমি অলপ বিলাহীৰ চচ দিম। বিলাহীৰ চচ দিম। এতিয়া আমি ভালদৰে এইখিনি মিহলাই ল'ম। লৈ উঠি আমি গোটেইখিনি একেলগে মিহলাই লৈ আমি ধুনীয়াকৈ লাড়ু কৰিম। এতিয়া লাড়ু কৰা হ'ল। এতিয়া আমি এইখিনি তেলত ফ্ৰাই কৰিম। এতিয়া তেল দিয়া হ'ল। মিঠাতেল দিছোঁ, কিন্তু আপোনালোকে ৰিফাইন ব্যৱহাৰ কৰিলেও কৰিব পাৰে। লাহেকৈ লৰাই থাকিব, নহ'লে জ্বলি যাব। এয়া চাওকচোন কি ধুনীয়াকৈ কালাৰ উঠিছে। কমাই দিব। এতিয়া ব্ৰাউন কালাৰ যেতিয়া হ'ব লৈছে, জুইটো কমাই দিব, নহ'লে জ্বলি যাব। এতিয়া আমাৰ চয়াবিনৰ কোপ্তা হৈ গ'ল। এতিয়া মই এখন বাচনত সজাই দিছোঁ। আপোনালোকে এতিয়া এয়া পিঁয়াজেৰে সুদায়ো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। ধুনীয়া টেষ্টি হৈছে। আৰু এইখিনিয়ে আছিল আজিৰ মোৰ ভিডিঅ'। আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।